ফ্ৰেণ্ডছ, মই যে আপোনালোকৰ ওচৰৰে বুন্দিয়া লাড়ু ৰেচিপি লৈ আহিছোঁ। ইয়াক মতিচুৰৰ লাড়ু বুলিও কোৱা হয়। ইয়াক বুন্দিয়া অবিহনে আজি মই বনাই দেখাই দিম। বলকচোন কি কি লাগিব দেখাওঁ। এয়া বুটৰ দাইল 250 গ্ৰাম লৈছোঁ। এইখিনি 3 ঘণ্টাৰ বাবে তিয়াই থৈ দিছিলোঁ। এতিয়া এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। বহুত বেছি মিহি কৰি ল'ব নালাগে, অলপমান গুড়ি কৰি ল'লে হ'ব। চাওক, মই একতে দি কিনে অলপমান গুড়ি কৰি লৈছোঁ। এয়া চাওক, এই ধৰণে আপোনালোকেও এইখিনি মান গুড়ি কৰি লৈ ল'ব। মই বুটৰ দাইলখিনি একেবাৰে মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিয়া নাই, অলপ অলপকৈ দি লৈ গুড়ি কৰি লৈছোঁ, কাৰণ বুটৰ দাইলখিনি বহুত বেছি আছে। এয়া চাওক, মোৰ গোটেইখিনি বুটৰ দাইল গুড়ি কৰা হৈ গ'ল। গেছত কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত ইয়াতে ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেল পৰিমাণটো অলপ বেছিকৈ দি দিব। এতিয়া বুটৰ দাইলখিনি এই ধৰণে অলপ অলপকৈ দি দিছোঁ। এইখিনিতে ক'ব বিচাৰিছোঁ, ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আগলৈ এই ধৰণৰ সহজ ৰেচিপিবিলাক পাই থাকিবলৈ। এতিয়া এইখিনি 4 মিনিটমান গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিয়ে ফ্ৰাই কৰি ল'ব। মাজে মাজে ওলোটাইও দিব গোটেইখিনি, তেতিয়াহে ভাল ধৰণে দুটা চাইডে ফ্ৰাই হ'ব। এই ধৰণে এটা এটাকৈ লাহে লাহে ওলোটাই দিব গোটেইখিনিয়ে। এয়া চাওক, বুটৰ দাইলখিনিৰ ৰংটো সলনি হৈ গৈছে। এইখিনিমান ফ্ৰাই কৰিলেই হৈ যাব। এতিয়া এইখিনি কেৰাহীৰ পৰা আঁতৰাই ঠাণ্ডা হ'ব দিব কিছু সময়। এইখিনি 5 মিনিটমান ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ব। বহুত বেছি মিহি কৰি নল'ব, এই ধৰণে অলপ অলপকৈ দি লৈ গুড়ি কৰি ল'ব। এইখিনিমান গুড়ি কৰি ল'লে হ'ব। মই এই ধৰণে গোটেইখিনিয়ে গুড়ি কৰি লৈছোঁ। এয়া চাওক, এতিয়া চুগাৰ চিৰাপ বনাবলৈ কেৰাহী এটাত 250 গ্ৰাম চেনি লৈছোঁ। এইটো বাতিৰে 2 বাতি হৈছে আৰু মই এইটো বাতিৰে 2 বাতি পানীও লৈছোঁ। চেনিখিনি গেছটো মিডিয়াম ফ্লেমত ৰাখি গলি যাব দিম। মাজে মাজে এইখিনি লাৰিও থাকিব। এতিয়া 4টা ইলাচি দি দিছোঁ। ইলাচি দিলে সুগন্ধটো ভাল লাগে। অলপমান ৰেড কালাৰ ফুড দি লৈছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। কালাৰটো দি দিলে দেখিবলৈ ধুনীয়া দেখি, সেইটো কাৰণে মই দি লৈছোঁ। চুগাৰ চিৰাপখিনি 7 মিনিটমান উতলাই গাঢ়া কৰি ল'লে হৈ যাব। এয়া চাওক, চুগাৰ চিৰাপখিনি গাঢ়া হৈ গৈছে। এইখিনিমান হ'লে হৈ যাব। এতিয়া ইয়াতে বুটৰ দাইলৰ গুড়িখিনি দি ল'ব। এই ধৰণে সকলোখিনি গুড়ি দি ল'ব। এতিয়া এইখিনি গেছটো মিডিয়াম ফ্লেমত ৰাখিয়ে অলপ সময় লাৰি থাকিব। এই ধৰণে চুগাৰ চিৰাপখিনি পানীটো নোহোৱা হোৱালৈকে এই ধৰণে অলপ সময় লাৰি থাকিব। নাথাকিলে জ্বলিও যাব পাৰে, সেইকাৰণে ভাল ধৰণে লাৰি থাকিব। এতিয়া ইয়াতে মই ড্ৰাই ফ্ৰুটছ দি দিছোঁ, আলমণ্ড, কাজু। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। মোৰ ওচৰত আছিল বাবে মই দি লৈছোঁ। ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ এই ধৰণে লৰাই লৰাই লাৰি থাকিব। এইখিনি লাহে লাহে পানীটো নোহোৱা হৈ আছে। এয়া চাওক, শুকাই আহি আছে। এইখিনি এতিয়া হৈ গ'ল। এয়া চাওক, এইখিনিতে গেছটো অফ কৰি দিব আৰু কিছু সময় ঠাণ্ডা হ'ব দিব। এয়া চাওক, 5 মিনিট পিছত বুটৰ দাইলৰ গুড়িখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই হাতত অলপমান ঘি ঘঁহি লৈছোঁ আৰু অলপ অলপকৈ লৈ লাড়ু বনাই ল'ম। আপোনালোকে বিচাৰিলে গেছটো অফ কৰাৰ আগে আগে বুটৰ দাইলৰ গুড়িখিনিত ঘি দি ল'ব পাৰে। মই হাতত ঘঁহি লৈছোঁ। ঘি দিলে সুগন্ধটো ভাল লাগে, খাবলৈ বেছি সোৱাদ হয়। সেইটো কাৰণে এই ধৰণে হ'লেও অলপমান হ'লেও ঘি দি ল'ব। এয়া চাওক, মোৰ প্ৰথমটো লাড়ু বনোৱা হৈ গ'ল। দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত বেছি ভাল লাগিছে। আপোনালোকে এবাৰ নিশ্চয় ঘৰত এই ধৰণে বনাই খাব। বজাৰৰ পৰা কিনি আনি খোৱাতকৈ ঘৰত এই ধৰণে বনাই খালে আপোনালোকৰো বেছি ভাল লাগিব। এই ধৰণে মই গোটেইখিনি লাড়ুৱে বনাই ল'লোঁ। এয়া চাওক, মোৰ গোটেইখিনি লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ নিশ্চয় এই ধৰণে ঘৰত বনাই খাব, বহুত ভাল লাগিব খাই। আৰু মোক জনাব কেনে পালে ভিডিঅ'টো চাই। আগলৈ এই ধৰণৰ ৰেচিপি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু থেংক ইউ ছ' মাছ শেষলৈ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে।